অনুপ্ৰেৰণা দ্য ইনস্পাইৰেশ্যনৰ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমাৰ তৰফৰ পৰা এক সম্পূৰ্ণ অনুষ্ঠান নামবৰ নদী চাহ বাগিচাৰ মডেল হাইস্কুলত অনুষ্ঠিত কৰা হয়। খুব কম সময়ৰ ভিতৰত আমি কাৰ্যসূচী ল'বলৈ সুযোগ পালোঁ। তথাপি যিখিনি আমি সময় পালোঁ এই সময়ৰ ভিতৰতে আমি এই ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনবোৰক তেওঁলোকে এজন সুনাগৰিক হিচাপে আগবাঢ়ি যোৱাত তেওঁলোকক অনুপ্ৰেৰণা দিবলৈ আমি এই অনুষ্ঠানটো কৰিলোঁ। আৰু আমাৰ NGO দ্য অনুপ্ৰেৰণা দ্য ইনস্পাইৰেশ্যনৰ মূল উদ্দেশ্য হৈছে যে এই উঠি অহা চাম যিসকল য়ং জেনেৰেশ্যন আছে তেওঁলোকক উৎসাহিত কৰা, তেওঁলোকক শিক্ষাগতভাৱে বা বিভিন্ন কাৰিকৰী দিশতে হওক বা মানসিকভাৱে বা শাৰীৰিকভাৱে প্ৰতিটো ক্ষেত্ৰতে যাতে আমি উৎসাহিত দি আগবঢ়াব পাৰোঁ সেই মেইন উদ্দেশ্য লৈ আমাৰ এই অনুপ্ৰেৰণা ইনস্পাইৰেশ্যনৰ জন্ম হৈছে। আৰু সেই আজি প্ৰায় 45জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ দেওপানী সমষ্টিৰ আমাৰ এইটো অঞ্চলত যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ তেওঁলোকক আমি সম্বৰ্ধনা জনাবলৈ সক্ষম হৈছোঁ।